বয়কট চাইনাৰ নামত আমি মোবাইলবোৰ অন্য সামগ্ৰীবোৰ মোবাইলবোৰ কিয় ভাঙি আছোঁ? যিটো বস্তু নেকি অলৰেডি পইচা দি কিনি লৈ সেই পইচাটো অলৰেডি চাইনা পালে, তাৰপিছত বস্তুটো ভঙাৰ উদ্দেশ্যটো কি থাকিলে? আমি কিয় ভাঙি আছোঁ? ভঙাৰ পৰিৱৰ্তে যদি সেই মোবাইলবিলাক দুখীয়া ল'ৰা ছোৱালী বা দুখীয়া ঘৰত দিয়ে তেন্তে অন্ততঃ উপকাৰ হ'ল। কাৰণ যিহেতুকে এতিয়া অনলাইন ক্লাছ চলি আছে, বহুতো ল'ৰা ছোৱালীয়ে অনলাইন ক্লাছৰ পৰা আঁতৰত আছে। মানে তেওঁলোকৰ হাতত স্মাৰ্টফোন নাই আৰু তেওঁলোকৰ হয়তো সামৰ্থ্য নাই মোবাইল এটা ল'বৰ কাৰণে। আপোনালোকে যে মোবাইলবিলাক ভঙাৰ পৰিৱৰ্তে মোবাইলবোৰ যদি সেই দুখীয়া ল'ৰা ছোৱালীবোৰক দিয়ে তেন্তে তেওঁলোকে অন্ততঃ অনলাইন ক্লাছ হ'ব, তেওঁলোকৰ কিবা এটা উপকাৰ হ'ব। এনেই শ্ব' কৰি ক'ৰবাত মোবাইল এটা ভঙা, ক'ৰবাত হাতুৰীয়ে মোবাইল ভঙা, ক'ৰবাত ৰাস্তা ঘাটত চিঞৰ বাখৰ কৰি মোবাইল ভঙাৰ তাৰ কোনো উদ্দেশ্য নাই বুলি মই ভাবোঁ। আপোনালোকে যিহেতু অলৰেডি বস্তুবিলাক পইচা দি কিনিলে, প্ৰথম কিনোতে ভাবিব লাগিছিলে যে আমি চাইনা সামগ্ৰী কিনিব নালাগে। আপোনালোকে এইটো প্ৰতিজ্ঞাবদ্ধ হওক যে আমি পিছত আমি কেতিয়াও চাইনা সামগ্ৰী নিকিনো। মোবাইল এটা ভাঙি কিবা কৰি দেশপ্ৰেম আমি জাগ্ৰত কৰিব নোৱাৰোঁ। আমাৰ দেশপ্ৰেম আমাৰ নৱপ্ৰজন্ম জাগ্ৰত কৰিবলৈ হ'লে আমি হাতে কামে লাগিব লাগিব। আমাৰ দেশ আমাৰ নৱপ্ৰজন্মৰ হাতত, আমাৰ দেশৰ ভৱিষ্যত আমাৰ হাতত, আমি কৰিব লাগিব। তেতিয়াহে আমি দেশখনক আগুৱাই নিব পাৰিম আৰু এখন বিশ্বৰ শক্তিশালী দেশ হিচাপে আমি খাৰা কৰিব পাৰিম। আমাৰ যিবিলাক ক্ৰিয়েটিভিটি আছে সেই ক্ৰিয়েটিভিটিবিলাক আমি দেখাব লাগিব। আপোনালোকে জানেনে আমি যিটো বয়সত ভিডিঅ' গেম খেলোঁ সেইটো বয়সত চীন জাপানৰ ল'ৰা ছোৱালীয়ে ভিডিঅ' গেম বনাই বিক্ৰী কৰে, তেন্তে ডিফাৰেঞ্চটো ভাবি চাওক। আমাৰ শিক্ষা আৰু তেওঁলোকৰ শিক্ষাৰ মাজত ডিফাৰেঞ্চটো ভাবি চাওক। তেওঁলোকৰ প্ৰযুক্তিবিদ্যা আমাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাবি চাওক। তেওঁলোকে যিবিলাক সামগ্ৰী বিক্ৰী কৰিছে কম দামত, মানুহক কম দামত তেওঁলোকে ভাল বস্তু দিছে। ভাল বস্তু বুলি নকওঁ, যিখিনি নেকি আমাৰ দৈনন্দিন জীৱনৰ যিখিনি আমাৰ লাগতিয়াল কাম আছে সেইখিনি আমি কৰিব পাৰোঁ সেই তেওঁলোকৰ দ্বাৰা কম দামত। সেইখিনি প্ৰডাকশ্যন ইণ্ডিয়াই কৰিবলৈ লওক, ইণ্ডিয়াতো সেই প্ৰডাকশ্যন হওক, কম দামতে যাতে আমি ডেইলি কৰিবলগীয়া কামখিনি যাতে আমি কৰিব পাৰোঁ। প্ৰথমে প্ৰডাকশ্যন কৰক। নিশ্চয় কোনো লোকে কোনো ব্যক্তিয়ে কেতিয়াও চীনা সামগ্ৰী নিকিনে। আমাৰ কি হয় জানেনে, এপাচি শাকত এটা জলকীয়া। মই এইটো কথা ক'ব বিচাৰিছোঁ, আমাৰ ভালকৈ কোনোবা এজন ল'ৰা যদি পাছ কৰে বা ইঞ্জিনিয়াৰ কৰে, কিবা কৰি যদি পাছ কৰি গুচি যায় কিন্তু দেশৰ হকে কাম নকৰে, তেওঁলোক বাহিৰলৈ গুচি যায় আৰু বাহিৰৰ দেশখনৰ উন্নতিৰ হকে কাম কৰে। কাৰণ কিয় গম পায়নে? পইচা। কাৰণ তেওঁলোকে পইচাৰ খাতিৰত পঢ়িলেও আৰু পইচাৰ খাতিৰত তেওঁলোক বাহিৰলৈ গুচি গ'ল। কিন্তু ইণ্ডিয়াৰ হকে কি কৰিলে? তেওঁলোকেতো বাহিৰতে কাম কৰি আছে, বাহিৰত পইচা উপাৰ্জন কৰিছে, বাহিৰৰ দেশবিলাক উন্নতি কৰিছে। কিন্তু ব্যক্তি যদি তেওঁলোক নিজৰ ঘৰতে থাকি যদি নিজৰ ঘৰখন উন্নতি কৰাত লাগি যায় তেন্তে ভাবি চাওকচোন, আমি কিয় উন্নতি কৰিব নোৱাৰোঁ? আমি কিয় বস্তু বনাব নোৱাৰিম? দোষ আমাৰ, আমি দোষ কৰিছোঁ। আমি কিছুমান আপোনালোকে জানেই যে ভাৰতৰ বাহিৰৰ দেশবিলাকত প্ৰায় ভাৰতীয় মানুহৰ বেছি আছে, মানে থাকে। তেওঁলোক চাইণ্টিষ্ট হয়, ডক্তৰ হওক, তেওঁলোক প্ৰায় ভাৰতীয় যিখিনি ভাল হয়। সেইখিনি মানুহ যদি আহি ভাৰতত কাম কৰিবলৈ লয় তেন্তে ভাবি চাওক কিমান উন্নতি হ'ব পাৰে। দেশপ্ৰেম জাগ্ৰত কৰক হাতে কামে লাগি। কিন্তু চিঞৰ বাখৰ কৰি দেশপ্ৰেম জাগ্ৰত কৰাতকৈ আমি হাতে কামে লাগি আমাৰ নৱপ্ৰজন্ম জাগ্ৰত হৈ সমাজৰ হকে দেশৰ হকে আমি কাম কৰিব লাগিব। তেতিয়াহে আমি দেশখনক বিশ্বৰ শক্তিশালী দেশৰূপে পৰিগণিত কৰিব পাৰিম। মোৰ এইখিনিয়ে ক'ব লগা আছিলে। আপোনালোকে প্লিজ এই মোবাইলবোৰ নেভাঙিব। এই মোবাইলবোৰ ভাঙি দিয়াতকৈ দুখীয়া ল'ৰা ছোৱালীবোৰক দি দিয়ক, যাতে তেওঁলোকে অনলাইন ক্লাছ কৰি অলপ কিবা এটা শিকিব পাৰে, সুবিধা পায়, তেওঁলোকৰ যাতে ভৱিষ্যতটো উজ্জ্বল হয়। প্লিজ।